আজি আমি কথা পাতিম ভাৰত তথা অসমৰ এনেকুৱা এখন চহৰৰ কথা যাক চিটি অফ ব্লাড নামেৰে জনা যায়। এইখন চহৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হয় আৰু এইখন এনেকুৱা এখন চহৰ য'ত নেকি ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান শিৱ বাবাই যুদ্ধ সেউজীয়া পৰিৱেশেৰে হৰা ভৰা আৰু চাহ বাগানৰ বাবে পৰিচিত। এইখন চহৰত এনেকুৱা যাদু আছে যাক কালচাৰেল কেপিটেল বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, আমি কথা পাতি আছো অসমৰ তেজপুৰৰ কথা। বলক একেলগে আমি আজি কথা পাতো এখন সুন্দৰ চহৰ তেজপুৰৰ কথা। তেজপুৰক আগতে শোণিতপুৰ নামেৰে জনা যায়, পিছত ইয়াৰ নাম তেজপুৰ হয়। ব্ৰহ্মপুত্ৰৰ উপত্যকাত অৱস্থিত তেজপুৰ সেউজীয়া পৰিৱেশেৰে ভৰা এখন আদৰৰ চহৰ। ইয়াক অসমৰ ডাঙৰ চহৰৰ পঞ্চম স্থানত ৰখা হৈছে, যাৰ মাটিকালি 40 বৰ্গ কিলোমিটাৰ। তেজপুৰ চহৰখনৰ জনসংখ্যাৰ বিষয়ে ক'বলৈ গ'লে 2011 চনৰ লোকপিয়লৰ মতে তেজপুৰ চহৰখনত 3,49,720 জনৰ আশে-পাশে লোক বসবাস কৰে। চহৰখনত হিন্দু ধৰ্মাৱলম্বী লোক বসবাস কৰাৰ উপৰিও বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে। তাৰে 89.34% হিন্দু, 8.24% মুছলমান, 1.25% খ্ৰীষ্টান, 0.13% শিখ, 0.09% বুদ্ধিষ্ট লোকে বসবাস কৰে। চহৰখনত অসমীয়া ভাষা প্ৰচলিত হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ ভাষা পৰিচালিত হয়। অসমীয়া ভাষাৰ উপৰিও বাংলা, হিন্দী, ইংলিছ তাৰোপৰি বিভিন্ন ভাষা প্ৰচলিত হয়। সেইবাবে পৰ্যটকৰ বাবে ইয়াত কোনো অসুবিধা নহয়। বন্ধু বান্ধৱীসকল, তেজপুৰৰ সংস্কৃতি অসমৰ সকলো ঠাইতকৈ ইয়াৰ থলুৱা নৃত্য, ফ্লক, বিভিন্ন ধৰণৰ নাচ গান ইয়াত ফেমাছ। তেজপুৰক অসমৰ কালচাৰেল কেপিটেল নামেৰেও জনা যায়। আশ্চৰ্যৰে ভৰা এই চহৰখন জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান আমি সকলোৱে জানো। আমি প্ৰতিজন অসমীয়াই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক লৈ আমি সকলোৱে গৌৰৱ কৰাটো উচিত। 2009 চনত তেখেতসকলৰ ফটো ভাৰতীয় ষ্টেণ্ডত প্ৰকাশ পায়। আমি প্ৰতিজন অসমীয়াই এই কথাটোক লৈ গৌৰৱ কৰাটো উচিত, কিয়নো এইটো এটা বহুত ডাঙৰ কথা। তেজপুৰক কিয় চিটি অফ ব্লাড অৰ্থাৎ তেজৰ নগৰী বুলি কোৱা হৈছিল? প্ৰাচীন কালত বান ৰজা নামৰ এজন ৰজা আছিল। তেখেতৰ এগৰাকী সুন্দৰী কন্যা আছিল, যাৰ নাম আছিল ঊষা। ঊষাই শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধৰ লগত প্ৰেমত পৰে আৰু মনে মনে অনিৰুদ্ধক তেখেতৰ স্বামী স্বীকাৰ কৰিবলৈ ল'লে। ঊষাই ভালদৰে জানিছিল তেওঁৰ পিতৃয়ে এইটো কথা কেতিয়াও স্বীকাৰ নকৰে বুলি। সেইবাবে ঊষাই তাইৰ বান্ধৱী চিত্ৰলেখাৰ সহায়ত অনিৰুদ্ধক তেওঁলোকৰ নগৰলৈ লৈ আহে আৰু দুয়োৱে বিবাহ কৰে। ইফালে বান ৰজা ভগৱান শিৱৰ পৰম ভক্ত। যেতিয়াই ঊষা আৰু অনিৰুদ্ধৰ বিয়াৰ কথা গম পায়, খঙত পাগল হৈ দুয়োকে অগ্নিগড় নামৰ এটি ঘৰত বন্দী কৰি থয়। ভগৱান শ্ৰীকৃষ্ণই বান ৰজাৰ এই কথা গম পাই তৎক্ষণাত তেজপুৰলৈ আহে আৰু মহাদেৱেও বান ৰজাৰ কথা মতেই তেজপুৰলৈ আহে। তাৰ পিছত দুয়োজন ভগৱানৰ মাজত হৰিহৰ নামৰ ভয়ংকৰ যুদ্ধ হয়। এই যুদ্ধখনত ইমানেই তেজ ওলাই যে গোটেই চহৰখন তেজেৰে ৰঙা হৈ যায়। সেইবাবে ইয়াক তেজপুৰ অৰ্থাৎ চিটি অফ ব্লাড নামেৰে জনা যায়। চহৰখনত বাকী ৰাজ্যবোৰৰ দৰে শ্বপিং মল নাই, কিন্তু লোকেল মাৰ্কেটে সেইবোৰ অনুভৱেই হ'ব নিদিয়ে, য'ত নেকি সুন্দৰ, ট্ৰেণ্ডি আৰু পৰম্পৰাগত সাজপাৰ পোৱা যায়। ইয়াত এখন বিশাল বজাৰ আছে। বজাৰখনৰ নাম হৈছে চক বজাৰ, য'ত অসমীয়া কাপোৰ, বাঁহেৰে তৈয়াৰী বস্তু, কাঁহ পিতলৰ বস্তু, হেণ্ডিক্ৰাফ্ট আৰু বিভিন্ন ধৰণৰ সামগ্ৰী কিনিব পাৰিব। পিছে বন্ধু বান্ধৱীসকল, তেজপুৰ ডিফেন্সৰ বাবে অতি এখন প্ৰিয় ঠাই। ইণ্ডিয়ান ভূটান বৰ্ডাৰৰ পৰা 248 কিলোমিটাৰ দূৰত্বত থকা তেজপুৰ LAC লাইন অফ এক্সচুৰেল কণ্ট্ৰেক্টৰ পৰা 72 কিলোমিটাৰ দূৰত্বত অৱস্থিত। LAC হৈছে ভাৰত আৰু চীনৰ মাজত থকা এডাল লাইন। বন্ধু বান্ধৱীসকল, তেজপুৰ বিকশিত চহৰৰ লগত তুলনা কৰিব পাৰি, কিয়নো চহৰখন আগতকৈ বহুত ডেভেলপ হৈছে। চহৰখনত শিক্ষিত হাৰ হৈছে 90.17%। তেজপুৰত মেডিকেল, ইঞ্জিনিয়াৰিং, ডিগ্ৰী সকলোৰে সুবিধা আছে। চহৰখনত ইয়াতকৈও ডাঙৰ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট মেণ্টেল হেল্থ, তেজপুৰ ইউনিভাৰ্চিটি আৰু ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী অৱস্থিত। অতি সোনকালে ডেভেলপ হোৱা তেজপুৰ চহৰখনৰ অৰ্থব্যৱস্থাৰ মেইন চ'ৰ্চ হৈছে এগ্ৰিকালচাৰ আৰু মৎস্যপালন। ইয়াত ঘেঁহু, ধান, সতেজ পাচলি উৎপাদন কৰা হয়। তাৰোপৰি সকলোতকৈ অধিক মাত্ৰাত চাহৰ খেতি কৰা হয়। যদি আপুনি তেজপুৰ ভ্ৰমণ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে চাহ বাগানৰ উপৰিও বিভিন্ন ধৰণৰ ঐতিহ্যমণ্ডিত ঠাই আছে, য'ত আপুনি গৈ আনন্দিত হ'ব। ঠাইবোৰ হ'ল বামুণী হিলছ। এইখন এখন অতি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন হিলছ। তাৰ পিছত পদুম পুখুৰী, যাৰ কাষত বহি আপোনাৰ সৰুকালৰ কথা মনত পৰি যাব। তাৰ উপৰিও অগ্নিগড় যাব পাৰিব, য'ত তেজপুৰৰ ইতিহাসৰ ছবি চাব পাৰিব। তাৰ পিছত চিত্ৰলেখা উদ্যান যাব পাৰে, য'ত পাহাৰ আৰু ঘন জংঘলেৰে আৱৰা।
এই পাৰ্কখনত বিভিন্ন ধৰণৰ গছ-গছনি, ফুল আৰু মন উৎফুল্লিত কৰা পুখুৰী চাব পাৰিব, য'ত আপুনি নাও চলাবও পাৰিব। যদি আপুনি সঁচাকৈ চিত্ৰলেখা উদ্যান যাব বিচাৰে তেতিয়াহ'লে ৰাতিপুৱা 9 বজাৰ আৰু সন্ধিয়া 6 বজাৰ আগত পোৱাকৈ যাব, নহ'লে পাৰ্কখন বন্ধ পাব। এইবিলাক ঠাইৰ উপৰিও মহাভৈৰৱ মন্দিৰ আৰু তেজপুৰৰ কিছু দূৰ নিলগতে অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে। তাত আপুনি বিভিন্ন চৰাই-চিৰিকটি, সৰু-ডাঙৰ জন্তু দেখিবলৈ পাব। এইখন যাতে কেতিয়াও মিছ নকৰে। তেজপুৰত কলীয়াভোমোৰা সেতু নামৰ এখন ব্ৰিজ আছে। অসমৰ ডাঙৰ দলংবিলাকৰ ভিতৰত এইখনো এখন। এই দলংখন শোণিতপুৰ আৰু নগাঁও জিলাক সংলগ্ন কৰিছে। দলংখন প্ৰায় 3015 মিটাৰ দীঘল। নিৰ্মাণ কৰিবলৈ প্ৰায় 6 বছৰ সময় লাগিছিল। দলংখনত দিনত যিমান সুন্দৰ, ৰাতি হ'লে তাতকৈ দুগুণ সুন্দৰ হৈ পৰে। ইয়াৰ ট্ৰেন্সপৰ্টৰ ব্যৱস্থাত স্থানীয় নেতাৰ লগতে ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিছে। সেইবাবে সুন্দৰে ভৰপূৰ তেজপুৰ চহৰখন পৰ্যটক অহা-যোৱাৰ ব্যৱস্থা গুৰুত্ব দিয়া হৈছে। প্ৰতি বছৰে হাজাৰৰো অধিক পৰ্যটকক গুৰুত্ব দি তেজপুৰত বিমানবন্দৰ, ৰেল লাইন অতি সুন্দৰকৈ কানেক্ট কৰা হৈছে। তেজপুৰত থকা বিমানবন্দৰটিৰ নাম হৈছে শালনিবাৰী এয়াৰপৰ্ট। শালনিবাৰী এয়াৰপৰ্টৰ পৰা গুৱাহাটী, যোৰহাট আৰু কলকাতা আদি ঠাইবোৰৰ বাবে সময়ে সময়ে ফ্লাইট গৈ থাকে। ইয়াৰ উপৰিও ইয়াৰ ওচৰতে ৰেল ষ্টেচন আছে, যাৰ নাম হৈছে ৰাংগাপাৰা নৰ্থ ৰেলৱে ষ্টেচন, যিয়ে নেকি তেজপুৰক বহুত সৰু বৰ চহৰৰ লগত কানেক্ট কৰে। যদি বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আপুনি যদি তেজপুৰৰ পৰা চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটা কমেণ্ট কৰি জনাবচোন। ধন্যবাদ। জয় আই অসম।